আমাৰ দৰং জিলাৰ ভিতৰতে উল্লেখযোগ্য স্থান আমাৰ দেওমনৈত থকা দেওমনৈ উপডাকঘৰটিত গ্ৰাহকসকলে হাৰাশাস্তি ভুগিবলগীয়া হৈছোঁ। বিশেষকৈ ইয়াত নেটৱৰ্কিং ছিষ্টেমটো অতি বেয়া হোৱাৰ বাবে আমি গ্ৰাহকসকলে ইয়াত ধন জমা থ'বলৈ আহি বা উলিয়াবলৈ আহি বিমুখ হৈ যাবলগীয়া হৈছে। মই নিজে আজি 3 দিন হ'ল, তৃতীয় দিন। 3 দিন আহিও ইয়াতে মই সুকন্যা আঁচনিৰ ধন জমা থ'বলৈ সক্ষম হোৱা নাই, একমাত্ৰ নেটৱৰ্ক সমস্যাৰ কাৰণে। আৰু ইয়াত আমি খবৰ লৈ গম পোৱা মতে যোৱা 2 নৱেম্বৰৰ পৰা আজিলৈকে নেটৱৰ্কটোৰ এই সমস্যা হৈ আছে। ৰাতিপুৱাৰ ভাগত অলপ সময়ৰ কাৰণে নেটৱৰ্কটো দিয়ে বুলি জনাইছে, তাৰপিছতে কি মানে তেওঁলোকসকলে নেটৱৰ্ক নোপোৱা হৈ যায় আৰু আমাৰ দৰে বহুতো গ্ৰাহক উপভোক্তা বিমুখ হৈ ঘূৰিবলগীয়া হয়। আমাৰ যি প্ৰধান ডাকঘৰ আছে, মঙলদৈ জিলাৰ প্ৰধান ডাকঘৰ বা আমাৰ তেজপুৰ চাৰ্কল বা মেহদুল ভৱনৰ যি কাৰ্যকৰ্তা আছে, উৰ্ধতন কৰ্তৃপক্ষ আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এটি বিভাগ, এই বিভাগটি যাতে